তো মোৰ ইউটিউবৰ নতুন এটা ভিডিঅ'লৈ সবকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকে থাম্বনেইল লিখি চাগে গম পাইছে কিহৰ ওপৰত। তো কেইবাদিনো ৰখিলোঁ, যিকেইটা বস্তু অৰ্ডাৰ দিছিলোঁ তো আহি পালে, দুটামান বস্তু আগত আহি পালে, দুটামান আজি আহি পালে। চ' সেইকেইটা আজি একেলগে আনবক্সিং কৰোঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। কি কি আনিছোঁ আপোনালোকক দেখাই গৈ আছোঁ। তো পাৰ্চেল কোনকেইটা আনিছোঁ দেখাই দিছোঁ আপোনাক। প্ৰথম এইটো আৰু এটা এইটো, আৰু সবতকৈ মেইন বস্তুটো শেষত এইটো। তো এতিয়া সবতকৈ সৰু বস্তুটো আনবক্স কৰি লওঁ। এইটো আহক, কি আছে খুলি পেলাই চাওঁ। তো এইটো চব, এইটো কাৰ্ড ৰিডাৰ, আহিছে। তো এইটো খুলি চাওঁ কি আছে ভিতৰত। সব কাৰ্ড ৰিডাৰ। ইয়াত এটা চাইডে নৰ্মেল USB-টো আছে আৰু আনটো চাইডে USB Type-C, আৰু ইয়াত সকলো ধৰণৰ কাৰ্ড লগাব পাৰি। যিকোনো মেমৰি কাৰ্ড হওক, সকলো মেমৰি কাৰ্ড ইয়াত লগাব পাৰি। লগতে এইপিনে পেন ড্ৰাইভো লগাব পাৰি। তো এইটো আনিছোঁ যিহেতু কেমেৰাটোত যিখন মেমৰি কাৰ্ড লগাম, তো মেমৰি কাৰ্ডখন ইয়াত লগাই মই ভিডিঅ'বোৰ মোবাইললৈ ট্ৰেন্সফাৰ কৰি পেলাই এডিট কৰিব পাৰিম। যিহেতু মই মোৰ সকলোবোৰ ভিডিঅ' মোবাইলতে এডিট কৰোঁ, তো এইটো সেইকাৰণে মোৰ বহুত উপযোগী বস্তু হ'ব বুলি ভাবিছোঁ। তো এইটো আনিছোঁ। এতিয়া আপোনালোকক নেক্সটটো দেখাওঁ। নেক্সটটো হৈছে এইটো পাৰ্চেল। এই বাকচটো খুলিলে বহুত টাইম লাগি গৈছে মোৰ। বহুত পেকিং কৰিছে এমেজনৰ পিনৰ পৰা। তো এইটো হৈছে হেলমেট মাউণ্ট, যিটোত GoPro কেমেৰাটো মাউণ্ট কৰিব পাৰি। আৰু দেখাই আছোঁ আপোনালোকক খুলি পেলাই। এইটো চব মাউণ্টটো, এইটো হেলমেটত মাউণ্ট কৰিব পাৰি। আৰু ইয়াতে এইটোৰ জৰিয়তে GoProটো হেলমেটত মাউণ্ট কৰিব পাৰি। এইটো ইয়াত এনেকৈ লাগি যায়। এতিয়া 3 নম্বৰ পাৰ্চেলটো আনবক্সিং কৰোঁ। 3 নম্বৰ পাৰ্চেলটো হৈছে এইটো। আহক খুলি পেলাই চাওঁ ইয়াৰ ভিতৰত কি আছে। তো এইটো আহিছে 3-way GoProৰ কাৰণে। যিহেতু এইটো একজেক্টলি কি কয় নামটো ভালকৈ নাজানো। ইয়াত 3-way বুলি লিখা আছে। ইয়াত GoPro কেমেৰাটো মাউণ্ট কৰি এক্সটেণ্ড কৰিব পৰা যায়। বলক এইটো খুলি পেলাই চাওঁ। এইডাল চব, এইডাল এক্সটেণ্ড কৰিব পৰা যায় এনেকৈ। এইডাল চব ইমান দীঘল কৰিব পৰা যায়, এইডাল চুটিও কৰিব পৰা যায় এনেকৈ। আৰু ইয়াৰ লগত এই স্ক্ৰু এটা আহিছে, আৰু এইটো মাউণ্ট এটাও আহিছে ইয়াৰ লগত। এইডাল চব আৰু এটা বস্তু আহিছে, এইটো সোমাই ধৰিব পৰা নাছিল। এইডাল ষ্টিকত কেমেৰাও মাউণ্ট কৰিব পৰা যায়। তো সেইকাৰণে এইডাল দিয়া হৈছে, ইয়াত কেমেৰা লগাব পৰা যায়। এই 3-wayডালত ইয়াত এটা সৰু ট্ৰাইপড আছে, মই দেখাই দিছোঁ। চব এইটো চাইডৰ পৰা খুলিলে হ'ল। এইডাল সৰু ট্ৰাইপডডাল আছে ইয়াত। এইডাল এনেকৈ এক্সটেণ্ড কৰি আকৌ এনেকৈ উল্টাকৈ লগাই এইটো ট্ৰাইপড হিচাপেও মানে ব্যৱহাৰ কৰিব পৰা যায়। এতিয়া ভৰাই থৈ দিওঁ এইটো বিয়াৰ ভিতৰতে।
তো এতিয়া শেষৰ বস্তুটো আনবক্সিং কৰোঁ, যিটো হৈছে এইটো চবতকৈ ডাঙৰ পাৰ্চেল আৰু এইটো ভিডিঅ'ৰ যিটো মেইন টপিক সেইটোৱে। তো আহক খুলি চাওক কি আছে ইয়াৰ ভিতৰত। এইবোৰ চব পেলাই দিওঁ। এইটো চব যিটো চবতকৈ মেইন বস্তু আৰু চবেই যিটো ল'বলৈ আশা কৰে, যিটো কেমেৰা GoPro আজি মোৰ হাতত আহিলে বহুত অপেক্ষাৰ পাছত। তো খোলোঁ আহক লাহে লাহে কি আছে চাওঁ। বেয়া নাহিলেই হৈছে আৰু খালি এইটো চব বাকচটো এইটোৱে GoPro Hero 9 Black। এইটো চব প্ৰথমতে আমি ষ্টিকাৰবোৰ এৰাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ ভালকৈ। অপেনিং হৈ গৈছে আৰু কেমেৰাটো এইবোৰ এৰাই দিওঁ, থৈ লাভ নাই। এইটো এৰাই দিলোঁ, লেন্সৰ ওপৰৰ পৰা এৰাই দিছোঁ আৰু বেকৰ স্ক্ৰীণখনৰ পৰা এৰাই দিছোঁ। তো এতিয়া চাওক কেমেৰাটো, এইটো ফ্ৰণ্টৰ পৰা আৰু এইটো ছাইডত আৰু তল ছাইডত দেখাই দিছোঁ। ইয়াত এই দুটা মাউণ্ট আছে। আগতে এইকেইটা মাউণ্ট কেচিংটোৰ লগত আহিছিলে, যোনটো কেচিং আহে তাৰ লগত আহিছিলে। বৰ্তমান কিন্তু কেমেৰাটোৰ লগতে এইটো ইনবিল্ট হৈ থাকে। ভাঙিলেতো এক্সট্ৰাকৈ কিনিব পৰা যায়, কিন্তু দাম বহুত পৰে। আৰু এই চব বেকৰ স্ক্ৰীণখন এইখন, আৰু ওপৰত এইটো কেমেৰাৰ শ্বাটাৰ বাটন, আৰু এইফালে আছে পাৱাৰ ছুইচ আৰু মোডৰ ছুইচ। তো এই কেমেৰাটো বাকীবোৰ আগৰ যিমান GoPro আছিলে তাতকৈ ইয়াৰ চাইজটো ভালেমানে ডাঙৰ, বহুতে ডাঙৰ হয়। আৰু আগৰ কেমেৰাবোৰতকৈ ৱেইটটো অলপ বেছি যেন লাগিছে, কিন্তু হেলমেটত কি ধৰণে মাউণ্ট কৰিব পাৰোঁ, কিমান ৱেইট হয় নাজানো। এনেও মোৰ হেলমেটটো অলপ ৱেইটেই হয়। তো এতিয়া কেমেৰাটো বেটেৰীটো লগাই চাওঁ ৰ'ব। আৰু বেটেৰী লগাব কাৰণে ডোৰখন, এইটো বেটেৰী ডোৰ, এইটো তললৈ টানি
খুলিলে এইটো চাওক ইয়াতে বেটাৰী লাগে আৰু ইয়াত টাইপ চি পৰ্ট এটা আছে, এইখিনি টাইপ চি পৰ্ট আছে আৰু মেমৰি কাৰ্ডখনো ইয়াতে লাগে। তো বেটাৰীটো লগাই চাওঁ ৰ'ব। বেটাৰীটো লগাব হ'লে GoProৰ লগতো যোনটো বেটাৰীত আছে আৰু যোনটো কেমেৰাত আছে লগতো এই দুটা এনেকৈ লগাব লাগিব। লগাই এইটো ঠেলি দিলে গ'ল। আৰু মোৰ ওচৰত আগৰ এখন মেমৰি কাৰ্ড আছিলেই, এইখন মই এইখনো লগাই দিছোঁ একেবাৰে। আৰু ঢাকনখন এনেকৈ প্ৰেছ কৰি দিলে লাগি যাব লাগে। হয়, প্ৰেছ কৰি দিলে লাগি গ'ল। তো এতিয়া কেমেৰাটো অন কৰি চাওঁ আহক। চাৰ্জ আছে নাই নাজানো, খালি অন কৰি চাওঁ। এয়া কেমেৰাটো অন হৈছে, এইটো চাওক অন হৈ গ'ল। আৰু বেক চাইডে চাওক এয়া GoPro আৰু স্ক্ৰীণখন দেখাই আছে চাগে, ময়ো ওলাই আছোঁ চাগে। এয়া এতিয়া কেমেৰাটো ছেটআপ কৰিব লাগিব। ছেটআপ প্ৰচেছটো আপোনালোকক নেদেখাওঁ আৰু কেমেৰাটো ছেটআপ কৰিব কাৰণে আপোনালোকক GoPro এপ লাগিব মোবাইলত। তো মই এপটো আপোনালোকক এবাৰ দেখাই দিছোঁ। GoPro আগতে যোনটো এপ আছিলে এইটো বৰ্তমান প্লে ষ্ট'ৰ নামটো চেঞ্জ হৈ গৈছে। তো GoPro কুইক হৈ গ'ল এইটো চাওক। মই কেমেৰাটো কানেক্ট কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। তো মই GoProটো কানেক্ট কৰি ল'লোঁ মোবাইলৰ লগত, আৰু এইটো মোবাইলত আৰু আপডেটো আহিছিলে, বহুত ডাঙৰ আপডেট এটা আহিছিলে। তো এইটো আপডেটো কৰা হৈ গ'ল। তো এবাৰ আপোনালোকক ইয়াৰ স্ক্ৰীণখন আকৌ এবাৰ দেখাই দিওঁ। বেছি দীঘল নকৰোঁ, ভিডিঅ'টো অলৰেডি চাগে বহুত দীঘলেই হৈ গৈছে। তো এইটো চাওক এইটো অন হৈ গ'ল। বেক স্ক্ৰীণখন দেখাই দিছোঁ, এইখন চাওক বেকৰ স্ক্ৰীণখন। ইয়াতেই গোটেই ছেটিংখিনি এপ্লাই কৰিব পৰা যায়। আৰু ফ্ৰণ্টৰ স্ক্ৰীণখন দেখাই দিছোঁ, যিটো ইয়াৰ বিশেষত্ব এইটো কেমেৰাৰ এইখন ফ্ৰণ্ট স্ক্ৰীণ। আৰু ইয়াৰ এই লেন্সখন যদি কেতিয়াবা ভাঙে এইখনো চেঞ্জ কৰিব পৰা যায়। তো এইটোৱে আছিলে আজি GoProৰ ভিডিঅ'। আৰু বাকী ইয়াৰ কিবা ইনডেপথ যদি জানিব আপোনালোকে কমেণ্ট কৰিব। তো মই নেক্সট ভিডিঅ'ত ভালকৈ দেখাই দিম ইয়াৰ কেমেৰা কি ফেচিলিটি আছে, কি কৰিব পাৰি, কি মড আছে, এইটো ভিডিঅ'ত নেদেখাওঁ। তো যদি ইমানখিনিলৈকে চালে ভিডিঅ'টো আৰু আপোনালোকে যদি ভাল পাইছে তেন্তে লাইক কৰিব। আৰু কিবা যদি মোৰ ভুল হৈছে, ক'বলৈ কিবা থাকি গৈছে যদি আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো বেলেগলৈকে শ্বেয়াৰ কৰিব। আৰু ইমান দেৰি চোৱাৰ বাবে দেন থেংক ইউ আৰু বাই বাই।